নমস্কাৰ সকলোলৈকে মই হিয়াই মোৰ চেনেল হিয়াৰ আখাললৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিকালি ভিডিও বিলাক দিব নোৱাৰাই হৈ গৈছোগে বহুত দিন লাগি গৈছেগে এক সপ্তাহ দুসপ্তাহ মূৰে ভিডিও বিলাক দিব পৰা নিচিনা হৈ গৈছো গাও বেয়া আছিল লগতে মনো ভাল নাছিলে সেই কাৰণে এতিয়া ভাবিছো লাহেকে ভিডিও বিলাক কন্টিনিউ কৰিম বুলি আপোনালোকে অলপ মৰম আৰু সহাৰি সহযোগ কৰিবচোন ভিডিও বিলাক চাব কেনে লাগিছে জনাব কেনেকুৱা হৈছে কব ভাল হলেও কব বেয়া হলেও কব দেই আজি এতিয়া নতুন এটা ৰেচিপি লৈ আহিছো হেতু হৈছে নলকচু আৰু কঁঠাল গুটি চাগে বেয়া পোৱা মানুহ নাই নুলাবই চাগে কঁঠাল গুটি প্ৰায় সকলোৱে ভালে পায় এতিয়া কঁঠালৰ সিজন যেতিয়া কঁঠাল গুটিটো নতুন ৰেচিপি আহিয়ে থাকিব এটো কাৰণে আজি নলকচু আৰু মাছ কঁঠাল গুটি বিলাহী কেনেকেনো মই বনালো বলকু চাওগে ভিডিওটো আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়া হলে মোৰ চেনেলটো প্লিজ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰো কৰি দিব দেই অলপ মৰম দিব না চেনেলটোত ন এতিয়া বলক মু পাকঘৰলৈ যা আৰু এটা কথা পাকঘৰলৈ যোৱা আগতে মই এটা বস্তু খাই লম বুলি ভাবিছো হেতু হৈছে কঁঠালে খাই লওঁ বুলি ভাবিছো কঁঠাল মই খুব ভাল পাওঁ আমাৰ সাৰে আনি দিছে এতিয়া ভাবিছো কঁঠালটো খাই লওঁ কঁঠালটো হৈছে এটো এতিয়া খাত এতিয়া সাম এতিয়া এটো দেখিছানে এটো কিনি আনিছে ৰাইজে 100 টকা দি কিনি আনিছে আজি বলে 50 টকা দাম কমিলে এদিন গম পাইছে নে 100 টকা দি কঁঠাল এটা কিনি 150 টকা দি কিনি আনিছিলো কঁঠাল এটা কিন্তু 15 কুহ ওলাইছে 15 ফুটা ওলাইছে মানে কঁঠাল আজি ইয়াক কাটি চাম কিমান ওলাই চাম মই আজি ইয়াক আপোনালোকে চাই থাকক চাম কঁঠাল খাই কোনে ভাল পায় নে বেয়া পায় পকা কঁঠাল জনাব দেই কমেন্ট কৰি ভাল পায় নে বেয়া পায় মই পকা কেঁচা দুইটাই ভাল পাওঁ কিন্তু কেঁচাটো খালে মানে মোৰ বেছিকৈ গেছ হৈ যায় আজি এটোত আছে খাবলৈ কেনেকুৱা হয় এইটো খাব পৰা কেনেকুৱা হয় নাজানো আৰু এটা খাই চাওঁ খাবলৈ কেনেকুৱা হয়নো ভাল নহয় দেই খাবলৈ ইমান মিঠা নহয় মিঠা আছে কিন্তু ইমান মিঠা নহয় ঠিক আছে কঁঠাল খালো কঁঠাল খাই আহি গলো এতিয়া বলক মোৰ পাকঘৰলৈ যাওঁ এইখিনি কচুখিনি দেখিছে না এইখিনি এতিয়া মই এনেকৈ চাফা কৰি ল'ম বুজিছে না এনেকৈ চাফা কৰিব লাগে সকলোৱে জানে কেনেকৈ চাফা কৰিব লাগে তথাপিতো মই দেখাই দিছোঁ তেনেকৈ চাফা কৰি ল'লোঁ মই এতিয়া মই চাফা কৰা হৈ গ'ল এইখিনি ধুনীয়াকৈ ধুই আনিলোঁ মই ধুই অনাৰ পাছতে এতিয়া মই কুকাৰত মানে এটা চিটি মৰাই ল'ম চিটি মাৰি বইল কৰি ল'ম মই এতিয়া কুকাৰত কচুখিনি দি দিছোঁ তাতে মই এতিয়া 1 চামুচ নিমখ দি দিছোঁ নিমখ দিয়াৰ পাছতে মই নিমখ দিলোঁ দিয়াৰ পাছত এতিয়া মই পানী 1 কাপ দি দিছোঁ দি এইখিনি চিটি মৰাই ল'ম তাতে লৈছোঁ মই এতিয়া বিলাহী 3টা ল'লোঁ লৈ পিনে কি বস্তু লৈছোঁ মই দেখাই দিছোঁ এটা শুকান জলকীয়া ল'লোঁ 3টা আৰু ল'লোঁ আদা ৰচুন তাৰপিছত লৈছোঁ জালুক কেঁচা জলকীয়া আৰু কঁঠাল গুটিকেইটা মই বইল কৰি পিনে তেনেকৈ ফালি ল'লোঁ আৰু বিলাহী 3টা মই এনেকৈ কাটি ল'লোঁ এতিয়া চাই থাকক এইখিনি মোৰ কচুখিনি অলৰেডি হৈয়ে গ'ল এটা চিটি মৰাই ল'লোঁ মই তাত এতিয়া চাব দেই কচু কেনেকৈ দেখাই দিছোঁ মই এয়া কচু সিজিয়ে গ'ল কচুখিনি এতিয়া মই গেছটো জ্বলাই কেৰাহীটো মই পাতি দিছোঁ কেৰাহীটো গৰম হ'বলৈ দিম কেৰাহী গৰম হৈ গৈছে তাতে মই এতিয়া তেল দি দিছোঁ তেলখিনি মই গৰম হ'বলৈ দিম এইখিনি মাছখিনি আচলতে ফ্ৰাই কৰি থোৱা আছে মাছ ফ্ৰাই কৰি পেলাই সকলোৱে জানে সেইটো আৰু দেখাবই নালাগে মাছখিনি হৈছে এয়া এইখিনি মাছখিনি এতিয়া এইখিনি বস্তুখিনি আকৌ দেখাই দিলোঁ এতিয়া মই এয়া পিঁয়াজ দি দিলোঁ মই পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে অকণমান ভাজিম তাতে মই শুকান জলকীয়া 3টাও দি দিলোঁ পিঁয়াজৰ লগতে তাতে কেইটামান মই গোটা জিৰাও দি দিছোঁ লগতে হালধি দি দিছোঁ এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি লওঁ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে এতিয়া বিলাহী আৰু কঁঠাল গুটিখিনি মই দি দিছোঁ কঁঠাল গুটিখিনি মই বইল কৰি পিনে ফালি লৈছোঁ যিহেতু
তাতে এতিয়া মই দি দিছোঁ মই থালগুটি আৰু বিলাহীখিনি এতিয়া ধুনীয়াকৈ মই তেল আৰু পিঁয়াজৰখিনিৰ লগত হালধিৰ লগত ধুনীয়াকৈ ভাজি ল'ম মই এতিয়া নিমখ দি দিছোঁ নিমখ সোৱাদ অনুযায়ী নিমখ দি দিলোঁ এতিয়া মই ঢাকন লগাই দিম এইখিনি ভাজি তাতে মই এতিয়া আদা নহৰু আৰু জালুককেইটা এতিয়া মই খুন্দি ল'ম দুটা খুন্দাত খুন্দিলে বেছি ভাল লাগে এতিয়া দেখিলে ন 10 মিনিটমান এইটো মই গেছটো অকণমান মধ্যমীয়া আকাৰ কৰি থৈছিলোঁ এতিয়া 10 মিনিটৰ পাছত এইখিনি ধুনীয়াকৈ সিজি গৈছে বিলাহী আৰু কঁঠালগুটিখিনি ধুনীয়াকৈ মিলি গৈছে এতিয়া মই তাতে আদা নহৰু আৰু জালুক যিখিনি মই খুন্দাত খুন্দি ল'লোঁ সেইখিনিও দি দিলোঁ দিয়াৰ পিছত ভাজি লৈ এতিয়া মই ইয়াৰ কচুখিনি দি দিম পানীখিনি মই নিদিওঁ তাত কচুত পানীখিনি থকাখিনি নিদিওঁ মই কচুখিনি তাৰপৰা পানীৰ পৰা উঠাই এতিয়া দি দিম মই সঁচাকৈ বৰ ধুনীয়া গোন্ধ এটা ওলাইছে দেই ভাজি থাকোঁতে তেনেকৈ এতিয়া দেখিছে ন এতিয়া এইখিনি মই ভাজি ল'ম কচু সিজিয়ে গ'ল যিহেতু দেখিলে ন কঁঠাল গুটি আৰু নলকচু খাবা আৰু বৰ সোৱাদ লাগে ইয়াৰ লগত কোমলীয়া ঔটেঙা হ'ব লাগিছিলে কোমলীয়া ঔটেঙাৰ লগত বেছি ভাল লাগে কোমলীয়া ঔটেঙা নাই যিহেতু সেইটো কাৰণে মই এনেকৈ বনাইছোঁ এতিয়া তাৰ লগত মই অকণমান জিৰা দি দিলোঁ 1 চামুচ আৰু ৰেড চিলি দি দিছোঁ ৰেড চিলিটো দিবও পাৰে নিদিবও পাৰে অপশ্যনেল হয় মই অলপ দি দিছোঁ আৰু অকণমান ৰংটো উঠিব বুলি তাতে অলপ ধনিয়া মোৰ নাছিলে যিহেতু কেঁচা ধনিয়া পাত সেইটো কাৰণে ধনিয়া গুড়া অকণমানে দি দিলোঁ দি লৈ এতিয়া মই অলপ ভাজি থাকিম মই 5 মিনিটমান ঢাকন দিয়া নাছিলোঁ মই 5 মিনিট তেনেকৈ ভাজি আছিলোঁ ভজাৰ পিছতে তাতে মই 1 কাপ ডাঙৰ চাহ খোৱা কাপ এটা 1 কাপ মই পানী ঢালি দিছোঁ পানী ঢালি দিছোঁ এয়া দেখিছেনে ঢলাৰ পিছত আকৌ মই উতলিবলৈ দিলোঁ 5 মিনিটমান উতলাৰ পিছতে এতিয়া আকৌ মই মাছ 2 পিচ ইয়াতে দি দিছোঁ আমাৰ 2জন মানুহ আমি 2জনে যিহেতু সেইটো কাৰণে 2 পিচে মাছ দিছোঁ এইখিনি এতিয়া আকৌ মই অলপ গেছটো ডাঙৰ কৰি পিনে উতলিবলৈ দিলোঁ 20 মিনিটমান উতলিব দিয়াৰ পাছত এতিয়া আকৌ কেঁচা জলকীয়া ফালি পিনে মই দি দিলোঁ সেইখিনি ভিডিঅ' বনোৱা নহ'ল আৰু মই এতিয়া চাওক এতিয়া এনেকৈ এবাৰ খাই চাব আপোনালোকে তাৰপিছত মোক কমেণ্ট কৰি জনাব সঁচাকৈ বহুতেই সোৱাদ মানে বহুতে ভাল লাগে এয়া দেখিলেনে ৰংটো দেখিছেনে ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব দেই লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব